মোক মানুহজনে একেবাৰে এৰি দিলে আৰু ময়ো মানুহজনৰ ঘৰখন একেবাৰে এৰি আহিলোঁ মা দেউতাহঁতৰ ঘৰলৈ বুলি। আৰু আজিৰ পৰা ইয়াতে থাকিম জান আৰু মই সেইকাৰণে জানকো ইয়াতে স্কুলত লগাই দিছোঁ। আৰু ডিভৰ্চ হ'ব আমাৰ কেইদিনমান পাছত। মানুহজনে একেবাৰে এৰি দিলে যেতিয়া আমাৰ একো ৰিলেশ্যনো নাই এতিয়া, যিহেতু মই ইয়াতে বাবুকৈ স্কুলত লগালোঁ। এইখিনি কথা মই কোৱা নহয়, মোক লৈ যোনসকলে সমালোচনা কৰি আছে তেওঁলোকেহে এনেকৈ কৈছে দেই, সেইকাৰণে কথাখিনি ক'লোঁ। হয়, মানি লৈছোঁ কিবা এটা প্ৰব্লেম হৈছে, মই মা দেউতাহঁতৰ ঘৰত আহিছোঁ, কিন্তু এতিয়ালৈকে মই একো ডিচিশ্যন লোৱা নাই, একো সিদ্ধান্ত লোৱা নাই যে মই কি কৰিব লাগে। গতিকে কিছুমান কথা নজনাকৈ ইমান আৰু সমালোচনা কৰাটো এটা ভাল নহয়, কাৰণ যিবোৰ মানুহ ভাল ন সেইসকলে কেতিয়াও বেলেগৰ সমালোচনা নকৰে। যিবিলাক মানুহ থাৰ্ড ক্লাছৰ হয় তেওঁলোকেহে বেছিকৈ বেলেগৰ কথাবিলাক সমালোচনা কৰি থাকে। নাজানো ইহঁতে মোক লৈ কিয় ইমান সমালোচনা কৰি আছে, ক'ব নোৱাৰোঁ। এই মানুহ যে কয় যাৰ অন্তৰখন বেছি ভাল তেওঁলোকে বেছি দুখ পায় বা তেওঁলোকক বেছি মানুহে কষ্ট দিয়ে, ঠিক তেনেদৰে মোৰ লগতো তেনেকুৱাই হৈছে। কিন্তু মোক যোনে যেনেকুৱা ব্যৱহাৰ কৰে মই যে কৰিব নোৱাৰোঁ, সেইকাৰণে মই কষ্ট পাওঁ, বুজি পাইছেনে? আৰু জীৱনত চবৰে